নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মটনৰ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, নিশ্চয় ভিডিঅ'টো চাই এবাৰ নিশ্চয় বনাই খাই চাব। এনেদৰে খাবলৈ বহুত সোৱাদ হয়। বলকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ছাগলী মাংস বনাবলৈ কাৰণে ইয়াতে মিডিয়াম চাইজৰ 3টা পিঁয়াজ কাটি লৈছোঁ। কেঁচা জলকীয়া লৈছোঁ মই 6-7টামান, আৰু ইয়াতে নহৰু মই লৈছোঁ 10-12 ফুটামান, আৰু ইয়াতে এটুকুৰ ডাঙৰ আদা মই সৰু সৰুকৈ কাটি লৈছোঁ, আৰু লৈছোঁ মই ইয়াতে এটা ডাঙৰ চাইজৰ বিলাহী, আৰু কেইটামান কাজু লৈছোঁ, আৰু গোটা জিৰা লৈছোঁ 1 চামুচ, আৰু তেজপাত মই 3টা লৈছোঁ। এতিয়া মই গেছটো অন কৰি লৈছোঁ আৰু পেনখন বহাই দিছোঁ। এখন এতিয়া গৰম হৈছে। ইয়াতে মই অকণমান তেল দি লৈছোঁ ইয়াত। এতিয়া তেলকণ অলপ গৰম হ'বলৈ দিম। এয়া তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াতে নহৰু কেইফুটা দি দিম। অকণ মই ফ্ৰাই কৰি ল'ম নহৰুখিনি। মই অকণমান ভাজি ল'লোঁ এতিয়া নহৰুখিনি। এতিয়া ইয়াতে মই কাটি লোৱা আদা কেইটুকুৰ দি দিম। এইখিনিও মই একেদৰে ফ্ৰাই কৰি ল'ম এনেদৰে। ইয়াতে মই এতিয়া কেঁচা জলকীয়াকেইটাও দি দিছোঁ। অকণমান লৰাই লৈ মই এতিয়া কাটি লোৱা পিঁয়াজখিনিও দি দিম। ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিছোঁ। এইখিনি মই ভালদৰে এতিয়া মিক্স কৰি ল'ম। এইখিনি মই এতিয়া অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। বেছি ভাজিবও নালাগে। ভাজি ল'লোঁ। এতিয়া মই গেছটো অফ কৰি দিম আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম, আৰু মই এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এয়া মই পেনখনৰ পৰা কাঢ়ি ল'লোঁ। এইখিনি মই অকণমান ঠাণ্ডা হ'বৰ বাবে ৰাখি থ'ম, আৰু ঠাণ্ডা হ'লে এইখিনি মই পেষ্ট বনাই ল'ম। ইয়াতে মই অকণমান তেল দি দিছোঁ। এতিয়া মই এই বিলাহীখিনিও অকণমান ভাজি ল'ম। এয়া মই বিলাহীখিনিও অকণমান ভাজি ল'লোঁ। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া মই এইখিনি একেলগে কাঢ়ি ল'ম অলপকৈ। এয়া মই কাঢ়ি ল'লোঁ। এইখিনি মই এতিয়া অকণমান ঠাণ্ডা হ'লে পেষ্ট বনাই ল'ম গোটেইখিনি একেলগে। এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াতে দি পেলাই ইয়াত পেষ্ট বনাই ল'ম। ইয়াতে মই এতিয়া কাজুকেইটাও দি দিম। একেলগে পেষ্ট বনাই ল'ম মই ইয়াতে। পেষ্ট বনাই ল'লোঁ। পেনখন গৰম হৈ গৈছে। এতিয়া মই ইয়াতে ডাঙৰ চামুচৰ জোখাৰে 3 চামুচমান তেল দিম। পেন গৰম হৈ গৈছে। ইয়াতে মই এতিয়া 3টা তেজপাত দি দিছোঁ, আৰু সৰু চামুচৰে 1 চামুচ মই গোটা জিৰা দিছোঁ। এতিয়া মই পেষ্ট বনাই লোৱা মছলাখিনি মই ইয়াতে দি দিম। এয়া মই এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে গেছটো একদম মিডিয়াম কৰি ল'ব, নহ'লে মছলাখিনি তলত লাগি ধৰিব। মই গোটেইখিনি ভালদৰে মিক্স হোৱালৈকে ভাজি ল'ম। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। ইয়াতে মই এতিয়া গুড়ি মছলা ব্যৱহাৰ কৰিম। ইয়াতে মই এতিয়া দিছোঁ 2 চামুচ হালধি পাউডাৰ দিম। জিৰা পাউডাৰ মই 2 চামুচেই দিম। মই এতিয়া ধনিয়া পাউডাৰ দিছোঁ 1 চামুচ, আৰু মই দিছোঁ মিট মছলা দিছোঁ 1 চামুচ, আৰু মই এইটো কাশ্মীৰী পাউডাৰ দিছোঁ 1 চামুচ। এইটো মই কালাৰৰ বাবে দিছোঁ, কাৰণ মই কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁৱেই। আপোনালোকে নিজৰ জ্বলা খোৱা অনুযায়ী দি ল'ব। মই এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম।
মই মছলাখিনি ভালদৰে মিক্স কৰি ল'লোঁ। যদি মছলাখিনি আপোনালোকৰ তলত লাগি ধৰে তেতিয়াহ'লে অকণমান পানী ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এইখিনি অকণমান 2 মিনিটমান এনেদৰে লৰাই লওঁ, ভালদৰে মছলাখিনি মিক্স হোৱালৈকে। এয়া মই মছলা 2 মিনিটমান ভাজি ল'লোঁ। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। এয়া ছাগলী মাংস মই আধা কেজি লৈছোঁ। এইখিনি মই এতিয়া দি দিম ইয়াতে। আৰু মই এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া মই গোটেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াতে নিমখ দিম। ইয়াতে মই এতিয়া নিমখ দিম। মই নিমখ 2 চামুচ দিম। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো দি ল'ব। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি এইখিনি মই এতিয়া 10 মিনিটৰ বাবে ঢাকন মাৰি দিম আৰু মই গেছটো মিডিয়াম কৰি লৈছোঁ। এয়া 10 মিনিট হৈ গৈছে। এইখিনি মই এতিয়া অকণমান লৰাই লৈছোঁ। ইয়াতে মই এতিয়া পানী দিম। মই এইটো গিলাচৰে মই এতিয়া 2 গিলাচ ইয়াতে পানী দিম। মই পানী 2 গিলাচ ব্যৱহাৰ কৰিম। এইখিনি মই এতিয়া ভালদৰে লৰাই লৈ 15 মিনিটমানৰ বাবে ঢাকন মাৰি দিম। এয়া মই 15 মিনিটৰ বাবে ঢাকন মাৰি দিছোঁ। এয়া আমাৰ 15 মিনিট হৈ গৈছে। ইয়াতে মই এতিয়া 1 চামুচ গৰম মছলা দিম আৰু ভালদৰে লৰাই ল'ম। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আমাৰ ছাগলী মাংস ৰেডি হৈ গ'ল। এয়া আমাৰ ছাগলী মাংস ৰেডি হৈ গ'ল। আপোনালোকে যদি এনেদৰে ছাগলী মাংস বনাই খোৱা নাই, নিশ্চয় এবাৰ বনাই খাই চাব। এনেদৰে খাবলৈ বহুত টেষ্টি হয় আৰু এয়া এনেদৰে বনালে আপোনালোকে ৰুটিৰ লগত বা ভাতৰ লগত দুয়োটাৰ লগতে খাব পাৰিব। যদি এনেদৰে খোৱা নাই, নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোৰ তলত এটা লাইক কৰি দিব। থেংক ইউ।